ডেকাদেৱে আৰু অসম আজি আমাৰ এইখন আমি নিজৰ ঘৰখন চম্ভালিব পৰা কেইটি আৰু কেপাচিটি আমি আজি কুকতলি ৰাস আঞ্চলিক ৰাস নাট্য মন্দিৰত আমাৰ অসম প্ৰগতি ফাউণ্ডেশ্যনৰ এখন এৱাৰনেছ সভা আমি অনুষ্ঠিত কৰিছিলোঁ। আমি তাক সম্পূৰ্ণভাৱে সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি আপোনাৰ প্ৰত্যেকখন গাঁও পঞ্চায়ত এৰিয়াত দুজনকৈ আমি আপোনাৰ ভিউ মানে স্বেচ্ছাসেৱক গ্ৰাম্য সংগঠক আমি নিয়োগ কৰি দিছোঁ আৰু তেওঁলোকে গ্ৰাম্য অঞ্চলৰ মানুহৰ তাত গৈ পেলাই মহিলাৰ ওচৰত গৈ 20গৰাকীক লৈ একোটা কোষ বনাইছে আৰু এই কোষৰ 15 দিনৰ মিটিং হ'ব আৰু এই মিটিঙক আমি কি বুলি কৈছোঁ যে এইটো আপোনাৰ অনুশীলনী বুলি কৈছোঁ। যে ই এটা আমাৰ অনুশীলনী হ'ব কেনেকৈ আমি সমাজখন কুসংস্কৃতি আৰু আপোনাৰ কৰ্মসংস্থাপন ইত্যাদি কামবিলাকক যাতে আমি সঠিকভাৱে ল'ব পাৰোঁ। এইটোত আমি অলপ ছাকচেছো হৈছোঁ আৰু আমি তেওঁলোকলৈ কিছুমান উপহাৰো দিছোঁ যে যিবিলাক কোষে অৰ্থাৎ 20দিনীয়া চেলটোৱে যিবিলাক ভাল কাম কৰিব সেইবিলাক আমি পৰীক্ষামূলকভাৱে চাম, যদি ভাল হয় তেওঁলোকক আমি কি কৰিম প্ৰাইজ দিম। এনেকুৱা আমি কেইবাটাও আপোনাৰ অভিলেখী আকৰ্ষণমূলক আমি আপোনাৰ প্ৰাইজৰ ব্যৱস্থা কৰিছোঁ। নিশ্চিতভাৱে আমিও বিশ্বাস ৰাখিছোঁ আমাৰ ফাউণ্ডেশ্যনৰ ওপৰত আমি সততাৰে আৰু আমি আত্মবিশ্বাসেৰে আমি ধৈৰ্যৰে আমি আগবঢ়াই নি প্ৰত্যেকখন গাঁও পঞ্চায়তত একোখনকৈ আমি সুলভ মূল্যৰ দোকান দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি দোকান বুলি কোৱা নাই, আমি কৈছোঁ যে প্ৰত্যেকখন গাঁও পঞ্চায়তত খোৰাকি যোগানৰ ব্যৱস্থা আমি কৰিব বিচাৰিছোঁ। ইতিপূৰ্বে আমি অহা 11 তাৰিখ মোৰ লগত আছে অন্যতম ডিৰেক্টৰ ৰুমি হাজৰিকা। আমি কেলকাতালৈ আমাৰ কোষাধ্যক্ষক পঠাই দিয়া হৈছে। আমি কেলকাতাৰ পৰা আমি এই বস্তু আনি আমি বানা আক্ৰান্ত অঞ্চল অৰ্থাৎ আমি এতিয়া আপোনাৰ জাৰগাঁও পঞ্চায়ত আভকাটি বৰালি গাগলমাৰী পঞ্চায়ত আৰু বুঢ়া পঞ্চায়ততে আমি শুভাৰম্ভ কৰিম আৰু তাৰ কাৰণে আমি এটা বলিষ্ঠ পদক্ষেপ লৈছোঁ আৰু আমি ভাবোঁ ৰাইজৰ যিটো বিপুল সঁহাৰি পাইছোঁ, ৰাইজে যেনেকৈ ওলাই আহিছে আমাৰ সততা আছে আৰু ৰাইজৰ সততা আছে। আমি যিবিলাক ভিডিঅ' বনাইছোঁ তেওঁলোকৰ সদদক্ষ আৰু সাহসিক আৰু শিক্ষিত মহিলাক লৈ পেলাই আমি কাম কৰিছোঁ। গতিকে আমি ভাবোঁ যে অসমখনত এটা আমূল পৰিৱৰ্তনৰ বস্তু নিয়ন্ত্ৰণত আমি এটা আমূল পৰিৱৰ্তন যে ঘটাম এইটো নিশ্চিত আৰু এইটো হ'ব যে এইটো 100% আমাৰ